নমস্কাৰ, মই আজি ক্লাছ 9ৰ R1ৰ 1 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিব ওলাইছোঁ। 1 নম্বৰটো কৈছে বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এতিয়া আমি 1-2ক হৰণ কৰিব লাগিব। 1-2ক হৰণ কৰিবলৈ হ'লে 2 স্থানলৈ পাবলৈ আমি কি কৰিছোঁ, দশমিক দি 0 যোৰাকে জোৰ লৈ লৈছোঁ। এতিয়া আমি এনেকুৱা এটা সংখ্যা আগতে আমি পাই আহিছোঁ দশমিক বৰ্গমূল কেনেকৈ হৰণ কৰে। এতিয়া আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব, যি দুটা সংখ্যা পূৰণ কৰিলে হয় 2 পাব লাগিব, নহয় তাৰ ওচৰা-ওচৰি পাব লাগিব। আমি 2 দুটা পূৰণ কৰিব নোৱাৰোঁ, 2 2 4 হৈ যায়। সেইটো কাৰণে আমি 1 1 কৰিলোঁ, তো 1 থাকিল, 2 পৰা 1 গ'লে 1 আৰু 0 যোৰাকে নমাই লৈ আহিলোঁ, এযোৰ নামি আহিল। এতিয়া আমি কি কৰিছোঁ, যিটোৱে পূৰণ কৰিছোঁ 1 লগত 1 পূৰণ কৰিছোঁ, 1টো আমি তলত 1ৰ লগত যোগ কৰি দিছোঁ, অৰ্থাৎ কিমান 2 হ'ল। এতিয়া আমি এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগিব, যিটো সংখ্যা পূৰণ কৰিলে হয় 100 হ'ব লাগিব, নহয় তাৰ ওচৰা-ওচৰি হ'ব লাগিব। এতিয়া আমি 5 পূৰণ কৰিব নোৱাৰোঁ, 25ৰ লগত 5 পূৰণ কৰিলে 125 হৈ যায়, সেইকাৰণে আমি 4 পূৰণ কৰিছোঁ, 24 × 4 96। এতিয়া আমি 4 পূৰণ কৰিছোঁ, সেই গতিকে আমি 24ৰ লগত 4 যোগ কৰিম, কিমান হ'ব 28। আমি 0 যোৰাটো নামি লৈ আহিলোঁ, 100ৰ পৰা 96 গ'ল 400। এতিয়া আমি 28ৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব, যিটো সংখ্যা বহালে হয় 400 হ'ব, নহয় তাৰ ওচৰা-ওচৰি হ'ব। এতিয়া আমি 2 বহাব নোৱাৰোঁ, কাৰণ 2 বহালে বেছি হৈ যাব, সেই গতিকে আমি কি কৰিছোঁ, 1 বহাইছোঁ, অৰ্থাৎ 281ৰ লগত 1 পূৰণ কৰিছোঁ, কিমান পাইছোঁ 281। এতিয়া 400ৰ পৰা 281 যাওঁতে কিমান পালোঁ 119। আমাৰ এইটোৱে এনচাৰ, কাৰণ আমাক 2 স্থানলৈ নিব দিছে। ইয়াতকৈ আমি হৰণ কৰিব পাৰোঁ, কিন্তু কৰা নাই, আমাৰ দশমিকত 2 স্থানলৈ নিব দিছে, সেইটো কাৰণে আমি 2 স্থানলৈ লৈ গৈছোঁ। যদি তোমালোকৰ বুজি পোৱাত অসুবিধা হৈছে মোক কমেণ্ট কৰি জনাবা। এটাকে √2ৰ আনুমানিক মান হ'ব 1.41। 2 নম্বৰটো আহিছোঁ, দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়। মানে যোগফলো আমি দুটা অপৰিমেয় সংখ্যা লিখিব লাগিব, যি দুটা যোগ কৰিলেও পৰিমেয় সংখ্যা পাম আৰু পূৰণ কৰিলেও পৰিমেয় সংখ্যা পাম। আমি ধৰি লৈছোঁ, ধৰোঁ এটা অপৰিমেয় সংখ্যা √2, আনটো অপৰিমেয় সংখ্যা হ'ব -√2। এতিয়া আমি যোগফলত আহিছোঁ, যোগফলত কি হ'ব 2 প্লাছ, আমি যোগফলৰ কাৰণে আমি প্লাছটো আহিল, আৰু আমাৰ আনটো আছে কি -√2, √2 প্লাছ হোল ইনটু -√2, মাইনাছে প্লাছে মাইনাছ, √2 0, অৰ্থাৎ আমি 0টো পৰিমেয় সংখ্যা, আমি এইটো পাই গ'লোঁ। তাৰপিছত আকৌ কৈছে কি পূৰণফলো পৰিমেয় সংখ্যা হ'ব লাগিব বুলি কৈছে। এতিয়া আমি √2 ইনটু -√2 পূৰণ কৰিছোঁ, √2 2 থাকিব, অৰ্থাৎ √2 আমি কেনেকৈ 2 স্কোৱাৰ উঠাই দিম, অৰ্থাৎ -2 থাকিব, অৰ্থাৎ পূৰণফলো 2 হ'ব। সেইটো এটা পৰিমেয় সংখ্যা, আমাৰ প্ৰমাণ হৈ গ'ল। 3 নম্বৰত আহিছোঁ, সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যা কেইটা লিখা। আমি সংখ্যা ৰেখা সহজে, এইটো আমি 5, 6ত আমি এইবিলাক পাই আহিছোঁ। আমি সংখ্যা ৰেখাডাল টানিছোঁ, 0 এইটো ছাইড আমাৰ প্লাছৰ ধনাত্মক ছাইডত যাব, 1 2 3 4 5, আৰু এইপিনে ছাইডত মাইনাছো আহিব, অৰ্থাৎ ঋণাত্মকো আহিব, -1 -2 -3 -4 -5। এতিয়া আমাৰ -5, আমাক কি কৈছে, -5 আৰু 5ৰ মাজৰ অখণ্ড সংখ্যা আমি কিমানকেইটা পাইছোঁ, -4 3 2 1 0 1 2 3 4। এইকেইটা হৈছে -5 আৰু -5ৰ মাজৰ অখণ্ড সংখ্যা। সেইটো সহজে, এইটো ইমান বুজাবলগীয়া কথা নাই, হ'ব, ঠিক আছে। 4 নম্বৰটোলৈ আহিলোঁ, সূচকৰ বিধি a⁴m / a⁴n = a⁴m - n ত m = n লৈ প্ৰমাণ কৰা যে a⁴ = 1। আমাৰ সলিউশ্যনত আহিছোঁ, a⁴m / a⁴n = a⁴m - n, এইটো আমি পাতি লৈছোঁ। এতিয়া চোৱা, আমাক কি কৈছে, a⁴m - n, এই খণ্ডটো আমি এইটো খণ্ডত লৈ আহিলোঁ, আৰু এইটো খণ্ড এইটো ছাইডত লৈ গ'লোঁ, আমি স্থানটো সলনি কৰি লৈছোঁ। এতিয়া আমি দেখিছোঁ m-ৰ সলনি আমাক কৈছে, যিহেতু m = n, সেইটো কাৰণে আমি m-ৰ ঠাইত n বহাব পাৰোঁ, n - n, আমি m-ৰ ঠাইত n বহালোঁ। ঠিক তেনেকৈ m-ৰ ঠাইত আমি m/n কৰিলোঁ। এতিয়া n - n n-ত, অৰ্থাৎ n প্লাছৰ n মাইনাছৰ 0 থাকিব, n-ত হ'ব। আৰু এইপিনে কি হ'ব, m-ৰ ঠাইত আমি n বহাই দিয়াৰ লগতে তলতো a⁴n, ওপৰতো a⁴n, কাটা গ'ল, 1 থাকিল, অৰ্থাৎ প্ৰমাণ হৈ গ'ল যে a⁴ = 1। 5 নম্বৰটোলৈ আহিছোঁ, সূচকৰ বিধি a⁴m / a⁴n = a⁴m - n ত m = 0 লৈ
প্ৰমাণ কৰা যে a টু দি পাৱাৰ n ইজ ইকুৱেল 1 বাই a টু দি পাৱাৰ n। আমি ঠিক আগৰটোৰ দৰে এইটো পাতি ল'লোঁ a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n ইজ ইকুৱেল a টু দি পাৱাৰ m মাইনাছ n। এই খণ্ডটো আমি এইটো ছাইডত লৈ আহিছোঁ আৰু এইটো খণ্ড এইটো ছাইডত লৈ গ'লোঁ। এতিয়া আমাক কি কৈছে m ইজ ইকুৱেল 0 বুলি কৈছে। m ইজ ইকুৱেল যদি 0 হয় যিহেতু আমি এইখিনিতে লিখি দিব লাগিব যিহেতু m ইজ ইকুৱেল 0। m ইজ ইকুৱেল 0 হ'লে আমি m ৰ ঠাইত 0 বহালোঁ মাইনাছ n থাকিল ইজ ইকুৱেল m ৰ ঠাইত 0 বহালোঁ আৰু তলত a টু দি পাৱাৰ n থাকিল। আমি জানো সূত্ৰত n ৰ মান কিমান 1, n ৰ মান 1, 0 পৰা মাইনাছ 1 থাকিলে কি হ'ব a টু দি পাৱাৰ মাইনাছ n ইজ ইকুৱেল n ৰ মান 1 আমি সূত্ৰত পাই আহিছোঁ তলত থাকিল কি a টু দি পাৱাৰ n। আমাৰ প্ৰমাণ হৈ গ'ল যে a টু দি পাৱাৰ মাইনাছ n ইজ ইকুৱেল 1 বাই a টু দি পাৱাৰ n। এইটো মাইনাছ হ'ব।